হাগ্ৰামা মহিলাৰী কেতিয়াও বিজেপিলৈ নাযায়, বিপিএফতে থাকিব। বা এজন ব্যক্তি আৰএছএছৰ লিডাৰক লগ কৰাটো কোনো ডাঙৰ ভুল নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতি, তেখেতে বিভিন্ন পৰামৰ্শ ল'বৰ কাৰণে হয়তো তাত গৈছে, লগ কৰিছে। আৰু আমিতো আমাৰ এটা কালচাৰ আছে, আমি আমাৰ চিনিয়ৰ মানুহবিলাকৰ পৰা আমি আশীৰ্বাদ লওঁ, আশীৰ্বাদ দিয়ে। আমিও কৰোঁ, এইটো কোনো ডাঙৰ কথা নহয়। তো হাগ্ৰামা আৰএছএছৰ লিডাৰবিলাকক লগ কৰি যে বিপিএফ দল মানে বিজেপিত চামিল হ'ব, সেইটোতো কথা নহয়। বিপিএফ দল কেতিয়াও বিজেপিত চামিল নহয়। হাগ্ৰামা মহিলাৰী কেতিয়াও বিজেপিত চামিল নহয়। আমি বিপিএফ দল হিচাপে আছোঁ আৰু ভৱিষ্যতেও থাকিম। কিন্তু এটা কথা ঠিক, বিপিএফ দলটো যিহেতু বিটিচিৰ ভিতৰত আমি কাম কৰোঁ, এটা সৰু ৰাজনৈতিক দল। গতিকে বিটিচি যদি উন্নয়ন কৰিব লাগে, বিটিচিত যদি শান্তি সম্প্ৰীতি যদি আনিব লাগে, তেতিয়াহ'লে কোনোবা ডাঙৰ পাৰ্টিৰ লগত আমি কাম কৰিব লাগিব।